মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি ধ্বনিতত্ত্ব আৰু ধ্বনি বিজ্ঞানৰ বিষয়ে কিছু আভাস দিম আৰু ধ্বনিতত্ত্ব আৰু ধ্বনি বিজ্ঞানৰ আলোচিত বিষয়সমূহৰ বিষয়ে এটি ধাৰণা দিম। ধ্বনিতত্ত্ব, যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফন'লজি। ধ্বনিতত্ত্ব হৈছে কোনো এটা ভাষাৰ মনত ৰাখিবা, কোনো এটা ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসন্মত আলোচনা। ইংৰাজী প্ৰতিশব্দ হৈছে ফন'লজি। আৰু ধ্বনি বিজ্ঞান, যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফনেটিক্স। ধ্বনি বিজ্ঞানত কি কৰা হয়, কোনো এটা ভাষা শব্দটো তোমালোকে নিলিখিবা। ধ্বনি বিজ্ঞানত ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসন্মত আলোচনা কৰা হয়। ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসন্মত আলোচনা কৰা হয়। ইয়াত কোনো এটা ভাষা শব্দটো থাকিব আৰু ইয়াত সেই শব্দটো নাথাকে। কাৰণ ধ্বনি বিজ্ঞানে কোনো এটা ভাষাৰ ধ্বনিৰ বিজ্ঞানসন্মত আলোচনা নকৰে। ই এটা সামগ্ৰিক ধাৰণাহে দিয়ে। কাৰ সামগ্ৰিক ধাৰণা দিয়ে? সমগ্ৰ ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসন্মত ধাৰণা সামগ্ৰিকভাৱে দিয়ে ধ্বনি বিজ্ঞানে। ধ্বনিতত্ত্বৰ সেইকাৰণে তোমালোকে উদাহৰণ দিব পাৰিবা যে অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ইংৰাজী ভাষাৰ ধ্বনিতত্ত্ব, কিন্তু ধ্বনি বিজ্ঞানত তোমালোকে তেনেকুৱা উদাহৰণ দিব নোৱাৰা। ধ্বনিতত্ত্ব বা ধ্বনি বিজ্ঞানৰ আলোচিত বিষয়সমূহ কি কি বুলি সুধিলে তোমালোকে লিখিব লাগিব যে ধ্বনিতত্ত্বৰ আলোচনাত সামৰি লোৱা বিষয়সমূহ হৈছে ধ্বনিৰ উচ্চাৰণ, ধ্বনিবোৰৰ উচ্চাৰণ কেনেকৈ কৰে, উচ্চাৰণৰ বিভিন্ন অংগ, বাগিন্দ্ৰিয়সমূহ, কি বাগিন্দ্ৰিয়ৰ দ্বাৰা কি ধ্বনি উচ্চাৰিত হয়, ধ্বনিৰ উচ্চাৰণৰ বিভিন্ন ইন্দ্ৰিয়, শাখা, এই উচ্চাৰণ কৰাৰ পাছত কি শাখাত বিভক্ত কৰিব বা ধ্বনি বিজ্ঞানৰ শাখাসমূহ বা আৰু তালিকাকৰণ, এই উচ্চাৰণ কৰাৰ পাছত কেনেধৰণে তালিকা কৰিব, যেনে স্পৰ্শত ধ্বনি, নাসিক্য ধ্বনি, অনুনাসিক ধ্বনি আদি তালিকা কৰিব, অল্পপ্ৰাণ, মহাপ্ৰাণ আদি তালিকাত অন্তৰ্ভুক্ত হ'ব, তাকে কি বুলি কোৱা হৈছে? তালিকাকৰণ। এই গোটেই কথাখিনি ধ্বনিতত্ত্ব বা ধ্বনি বিজ্ঞানৰ আলোচিত বিষয়। ধ্বনিতত্ত্বৰ আন এটি গুৰুত্বপূৰ্ণ আলোচিত বিষয় হৈছে ধ্বনিৰ পৰা বৰ্ণ আৰু উপধ্বনি নিৰ্ণয় কৰা প্ৰক্ৰিয়া। ধ্বনি ফোন, বৰ্ণ ফোনিম, উপধ্বনি এল'ফোন। ধ্বনিৰ পৰা বৰ্ণ আৰু বৰ্ণৰ পৰা উপধ্বনি নিৰ্ণয় কৰা প্ৰক্ৰিয়া ধ্বনিতত্ত্বৰ মূল আলোচিত বিষয় বা মূলতে সামৰি লোৱা বিষয়। এতিয়া ধ্বনি অৰ্থাৎ ফোন, ধ্বনি কাক বোলে? ধ্বনি হৈছে বাগিন্দ্ৰিয়ৰে উচ্চাৰণ কৰা কিছুমান প্ৰতীক। ধ্বনি হৈছে বাগিন্দ্ৰিয়ৰে উচ্চাৰণ কৰা কিছুমান প্ৰতীক, চিম্বল। ধ্বনি হৈছে বাগিন্দ্ৰিয়ৰে উচ্চাৰণ কৰা কিছুমান প্ৰতীক। মই উচ্চাৰণ শব্দটো ব্যৱহাৰ কৰিছোঁ, মনত ৰাখিবা। উচ্চাৰণ। আৰু যদি তোমালোকৰ আহে লিপি বা আখৰ কাক বোলে? লিপি বা আখৰ, তেতিয়া তোমালোকে লিখিব লাগিব যে ধ্বনিৰ লিখিত ৰূপটোৱে হৈছে লিপি বা আখৰ। লিখিত ৰূপ, ধ্বনিৰ লিখিত ৰূপটোৱে হৈছে লিপি বা আখৰ। আৰু ধ্বনি হৈছে উচ্চাৰণ কৰা ৰূপটো। উচ্চাৰণ কৰি থাকিলে অ, আ, ক, খ বুলি মই যেতিয়া উচ্চাৰণ কৰি থাকিম তেতিয়া সি ধ্বনি হৈ থাকিব। আৰু যেতিয়া তাক আমি অ, ক এনেকৈ লিখি দিম তেতিয়া তাক লিপি বা আখৰ বুলি কোৱা হ'ব। এইটো এতিয়া আমাক নালাগে। ধ্বনিসমূহক আলোচনাৰ সুবিধাৰ বাবে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে সাধাৰণ ধ্বনি আৰু আনটো হৈছে বাগধ্বনি। সাধাৰণ ধ্বনিবোৰ হৈছে বাগিন্দ্ৰিয়ৰে উচ্চাৰণ কৰা কিছুমান ধ্বনি, যেনে অ, আ, ই, উ, ই,
উ এনেকুৱা যিমানবোৰ ধ্বনি আমি উচ্চাৰণ কৰিব পাৰোঁ সেই সকলোবোৰেই হৈছে সাধাৰণ ধ্বনি বাগ ইন্দ্ৰিয়ৰে উচ্চাৰণ কৰা সকলোবোৰ ধ্বনি আৰু কোনো বস্তুৰ লগত বস্তুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ধ্বনি বা চাউণ্ডবোৰো হৈছে সাধাৰণ ধ্বনি যেনে এয়া মই এইটো চাউণ্ড কৰিছোঁ এইবোৰো এয়া বস্তুৰ লগত বস্তুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ধ্বনিবোৰো হৈছে সাধাৰণ ধ্বনি এই যে মই ধ্বনি শব্দটো ব্যৱহাৰ কৰিছোঁ বস্তুৰ লগত বস্তুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ধ্বনি সেই ধ্বনিটোৰ ইংৰাজী প্ৰতিশব্দ হ'ব চাউণ্ড আৰু এইটো হৈছে ফোন আৰু বাগধ্বনিসমূহ বাগধ্বনি কাক বোলে সাধাৰণ ধ্বনি তোমালোকে বুজিলা সাধাৰণ ধ্বনি আৰু বাগধ্বনি কাক বোলে যিবোৰ মুখেৰে উচ্চাৰণ কৰা বাগ ইন্দ্ৰিয়ৰে উচ্চাৰণ কৰা সকলোবোৰ ধ্বনিৰ দ্বাৰা জানো আমি শব্দ সৃষ্টি কৰিব পাৰোঁ ৱৰ্ড সৃষ্টি কৰিব পাৰোঁ নোৱাৰোঁ কিন্তু অসমীয়া ভাষাৰ স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ অসমীয়া ভাষাটোৰ বাবে অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিব পাৰোঁ ৱৰ্ড সৃষ্টি কৰিব পাৰোঁ সেইবোৰকে কি বুলি কোৱা হয় বাগধ্বনি বুলি কোৱা হয় সাধাৰণ ধ্বনি আৰু বাগধ্বনিৰ মাজত সেইটোৱে পাৰ্থক্য সকলোবোৰ সাধাৰণ ধ্বনিৰে কি কৰিব নোৱাৰি সকলোবোৰ সাধাৰণ ধ্বনিয়েই বাগধ্বনি নহয় সকলোবোৰ সাধাৰণ ধ্বনিৰ পৰা কি কৰিব নোৱাৰি অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিব নোৱাৰি ৱৰ্ড সৃষ্টি কৰিব নোৱাৰি এতিয়া এইটোৰ পৰা ক যোগ আ আমি লগ লগাই কি কৰিব পাৰিম কা মানে ধৰা কা কাউৰীৰ কা খ যোগ আ খা মানে ধাতু এটা খা এনেকুৱা ধৰণৰ শব্দবোৰ সৃষ্টি কৰিব পাৰোঁ আৰু এই অৰ্থ থাকিলে তাকেই কি বুলি কোৱা হয় ৱৰ্ড সৃষ্টি কৰিব পৰাকৈ অৰ্থ থাকিলে তাকে বাগধ্বনি বুলি ক'ব পাৰি অসমীয়া ভাষাৰ বাগধ্বনিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে স্বৰধ্বনি আৰু আনটো হৈছে ব্যঞ্জন ধ্বনি তেনেহ'লে আজি আমি কি গম পালোঁ যে ধ্বনি তত্ত্ব আৰু ধ্বনি বিজ্ঞান ধ্বনি তত্ত্ব হৈছে কোনো এটা ভাষাৰ ধ্বনিৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু ধ্বনি বিজ্ঞান হৈছে ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ন ধ্বনি তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ ফন'লজি আৰু ধ্বনি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ ফনেটিক্স ধ্বনি তত্ত্বৰ আলোচিত বিষয়সমূহ হৈছে ধ্বনিৰ উচ্চাৰণ ধ্বনিৰ শাখা ধ্বনিৰ তালিকা আৰু ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় বৰ্ণৰ পৰা উপধ্বনি নিৰ্ণয় কৰা প্ৰক্ৰিয়াসমূহেই হৈছে ধ্বনি তত্ত্বৰ মূল আলোচিত বিষয় তাৰপিছত আমি পালোঁ ধ্বনিৰ ভাগ ধ্বনিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে সাধাৰণ ধ্বনি আৰু আনটো হৈছে বাগধ্বনি সাধাৰণ ধ্বনিসমূহকো আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে বাগ ইন্দ্ৰিয়ৰে উচ্চাৰণ কৰা সাধাৰণ ধ্বনি আৰু আনটো হৈছে বস্তুৰ লগত বস্তুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা সাধাৰণ ধ্বনি এইটো সংঘৰ্ষ মানে আকৌ কাজিয়া নহয় দেই আৰু যিবোৰ বাগধ্বনি আছে সেই বাগধ্বনিসমূহকো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ অসমীয়া ভাষাৰ বাগধ্বনিসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে স্বৰধ্বনি আৰু আনটো হৈছে ব্যঞ্জন ধ্বনি এই বাগধ্বনি কাক বোলে যিবোৰ ধ্বনিৰ দ্বাৰা কি কৰিব পাৰি অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিব পাৰি কোনো এটা ভাষাৰ বাবে অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিব পাৰি ৱৰ্ড সৃষ্টি কৰিব পাৰি তাক কি বুলি কোৱা হয় বাগধ্বনি বুলি কোৱা হয় আৰু মই এটা কথা লিখিছিলোঁ মুছি দিলোঁ সেইটো আছিল কি লিপি বা আখৰ এইটো তোমালোকৰ কেতিয়াবা চমু টোকা আহে ধ্বনি আৰু লিপিৰ মাজতনো কি পাৰ্থক্য আছে এনেই পাৰ্থক্য নাই কিন্তু যদি তোমালোকক লিখিব দিয়ে তাৰ এটা সামান্য পাৰ্থক্য হ'ল ধ্বনি হৈছে প্ৰতীকৰ উচ্চাৰিত ৰূপ আৰু লিপি মানে হৈছে সেই প্ৰতীকটোৰ লিখিত ৰূপ এতিয়া আমি যেতিয়া ক খ গ ঘ এনেকৈ যেতিয়ালৈকে কৈ থাকোঁ সেই কৈ থকাবোৰ আচলতে ধ্বনিহে আৰু যেতিয়া সেই কৈ থকা কথাবোৰ আমি এনেকৈ লিখি দিলে কি হ'ব লিপি আজিলৈ হ'ব